হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ সকলোকে মোৰ অন্য এটি ব্লগলৈ। আজি ছানডে হয় আৰু ইয়াৰ ৰাতিপুৱাই উঠি একাপ গৰম গৰম ৰঙা চাহ খাই লৈছোঁ। তাৰপিছত এইপিনে মায়ে গুচাই আছে নাৰিকলৰ বাকলি, যিহেতু আজি পিঠা বনাম আৰু তাৰ কাৰণে মায়ে এয়া ধুনীয়াকৈ কাটি মেলি মোক ৰেডি কৰি দিছে। যোগাৰ জাষ্ট এ মিডল ক্লাছ থিং। গা পা ধুই আহিলোঁ আৰু এতিয়া 12টাই বাজিল, প্ৰায় 12:10 হ'ল। তো মই পাত্তা পোৱা নাই এতিয়া ভাতেই খাম নে চাহেই খাম নে কি। ৰাতিৰ মাংস অলপ আছিলে, গৰম কৰিব দিছোঁ। ভাত বাৰু হোৱা নাই, বহাই দিছে। তো মই ভাবি আছোঁ যে ভাত একবাৰ খাই লওঁ, পিছত যি হয় দেখা যাব। তাৰপাছত ভাত চাত খাই লৈ আমি গুড়া খুন্দিব ধৰিম। মানে পিঠাটো মই আজি বনাই থ'ম, পাৰিলে মানে কি বনামেই যিমানখিনি হয়, আৰু যিখিনি ৰয় সেইখিনি কালি অফিচ আছে, অফিচৰ পৰা আহি পেলাই মই বনাম। তো আজি নাৰিকল চাৰিকল কাটিছোঁ, কাটি পেলাই চাউলটো ভিজাই থৈছোঁ, টুকি পেলাই এইটো খুন্দিব লাগিব আৰু চাই থাকিব ভিডিঅ'টো। আজিৰ বতৰটো যে মানে একেবাৰে পাত্তা পোৱা নাই, ৰ'দ দিব নে বৰষুণ দিব নে কেনেকুৱা যে কৰি আছে। একবাৰ মাজতে ৰ'দো দিলে, ফাৰ্ষ্টতে ভাবিছিলোঁ বৰষুণেই আহিব চাগে, এতিয়া আকৌ লাগিছে বৰষুণেই দিব চাগে। বতৰৰ মহিমা ৰাইজ। এই যোৱাকালিতেই মই ভাবিছিলোঁ অমুকটো বনাম তমুকটো বনাম উঠি পেলাই, কিন্তু মোৰ উঠাতে আজি 10টা বাজি গ'ল। নেজানো কিয়া হোগা, কুছ নেহি হোগা, অকল পিঠাই হোগা। অনলি পিঠাখিনিয়ে আজি বনাই থৈ দিম, তাৰপাছত দেখা যাব ক'ত কি হয়, কেতিয়া কি কৰিব পাৰোঁ। বাইদেৱে কাপোৰ ধুম বুলি ভাবিছিলোঁ, কাপোৰো ধুব হোৱা নাই, যিহেতু বতৰটো ইমান বেছি বেয়া। একেদিনাই নুশুকালে কাপোৰবিলাক ভাল নহয়, আৰু বিহুৰ দিনাখন চাগে ধুই দিম, বা কালি মায়ে চাগে ধুই দিব। ফুলবিলাক দেখাই দিওঁ বুলি ভাবিলোঁ। এইটো বেলি ফুল হয়, লগা নাই। এইটো হ'ব, ডাঙৰ হয় বহুত গাছডাল। ছেম জেগাত ছেম। এইডাল গছডাল চাওকচোন, ইমান মৰম লাগে পাতবিলাক। আৰু গোলাপ ফুল যে আছিলে, গোলাপ ফুল নাই ৰাইজ। গোলাপকেইটা সৰি থাকিলে, নাই গোলাপ। উফ মৰম লাগি যায়। বহি দিয়া। এইবিলাক চাওঁ ৰাইজ, জাতিলাও। ময়ো দেখা নাছিলোঁ, মায়ে কৈছিলে যে লাগি আছে একবাৰ চাই আহিবি। দেখিয়ে ধুনীয়া লাগে নহয় জানো, ছিঙিব মনেই নাযায়। ইয়াতে কিবা কিবি শাক আছে, ইয়াতে ওলকবি নে কিবা, এইবিলাক ওলকবি আৰু কিবা শাক এবিধ আছে। মূলা শাক চাগে, ৰঙা ৰঙা দেখিব পাইছোঁ তলৰ হেৰিখিনি। মূলা শাকে নে কি শাকে বা নাজানো, চিনি নাপায়। আৰু এটা বস্তু দেখাওঁ, জলকীয়া। চাওকচোন কিমান লাগি আছে, চাব ওচৰৰ পৰা দেখাইছোঁ, চাব ৰ'ব। পুৰা থুপ হৈ লাগি আছে। আৰু এটা বস্তু দেখাম দেই, এইটো চাওক, ৰঙালাও। এইটো এটা ইমান মৰম লাগে, দেখি ধুনীয়া লাগে, কিন্তু মই খাই বেয়া পাওঁ দেই। ৰঙালাও মই খুব বেয়া পাওঁ খাই, নাখাওঁ মই। আৰু দেখি পোৱা নাই বাৰু, দুটাই দেখিলোঁ। বহুত হৈ গয়া খেতি বাতি, মই এতিয়া ঘৰত যাওঁ গাইজ। চাগে মই এতিয়া হেৰি খুন্দিম, গুড়া খুন্দিম চাগে, এতিয়া ঘৰত যাওঁ মই। আৰু এইডাল বগৰী লাগিছে। কি বগৰী হয়? টেঙা
টেঙাটো না বাঙালি বগৰীটো নহয়। Let me show you. মিঠা। আৰু এটা বস্তু দেখাম, নেচেৰা। অলপ অলপ লাগিছে, বেছি লগা নাই এতিয়া। দুডাল এডাল খাব পৰা হৈ আছে আৰু মই ইমান এটা বেছি ভাল নাপাওঁ এইটো বস্তু খাই। নাৰিকল মই এতিয়া মিক্সিতে পিচি ল'ম বাৰু। ধুনীয়াকৈ খুন্দি গৈছে নাৰিকলখিনি, গোটেইখিনি মই কৰি লওঁ, তাৰপাছত দেখাই আছোঁ বাৰু। নাৰিকলখিনি আমাৰ হৈ গৈছে ধুনীয়াকৈ, আৰু এতিয়া মই ইয়াতে গুড়খিনি কাটি কাটি দি দিম সৰু সৰুকৈ, মানে মিক্স কৰি অলপ টাইম থৈ দিম মিক্স কৰি, আৰু তাৰপিছত ভাজিম নাৰিকলখিনি। কাটি লওঁ এইখিনি গুড় অলপ অলপকৈ মই ইয়াতে কাটি দিম। গুড়খিনি ধুনীয়াকৈ কাটি ল'লোঁ, আৰু এতিয়া এইখিনি মিক্স কৰি দিম। নাৰিকলখিনি হৈছে, আৰু এইপিনে মই চাউলখিনি খুন্দিম। এইখিনি তোমাৰ তেল পিঠা আৰু লগতে গুড়াৰ লাড্ডু, গুড়াৰ লাড়ু বনাম আৰু তেল পিঠা। देखो राइस मैंने कांड कर दिया। मैं कभी कुछ काम करूं और वो उसमें पोपट ना हो, ऐसा कभी हो ही नहीं सकता। तत्तेरिका গুড়াখিনি ইয়াতে ধুনীয়াকৈ ৰ'দ খাব দিছিলোঁ, কিন্তু এজ ইউ কেন চি ইয়াতে একো ৰ'দ চ'দ নাই, এনেই থৈ দিয়াৰ নিচিনা হৈছে। আৰু ৰ'দ যে নাই বুলি কৈছিলোঁ, ৰ'দে লাজ পালে চাগে। চাবচোন ৰ'দ ওলাইছে, ক'ত গ'ল? ওলাইছে অলপ ৰ'দ, তেনেকুৱাই আৰু অহা যোৱা কৰি থাকিব। নাৰিকলখিনি ভাজি ল'ম, আৰু এতিয়ালৈকে আমি ঢেঁকীটো খালী হোৱা নাই, বেলেগে খুন্দি আছে। মই তেতিয়ালৈকে ভাবিলোঁ নাৰিকলখিনি মই ধুনীয়াকৈ ভাজি লওঁ। নাৰিকলখিনিত যে এইবাৰ ভাজি আছিলোঁ মই, সেইখিনিত অলপমান ইলাইচি দি দিম। বেছি নহয়, 4টা ইলাইচি ল'ম, এইকেইটা মই খুন্দি ল'ম, খুন্দি পেলাই তাত মই ওপৰৰ পৰা দি দিম। मेरा जुगाड़ गाइस, जुगाड़ ये खुंदी गई। थोड़ा सा और खूंदते हैं इसको, आई मीन कूटते हैं इसको थोड़ा सा और। इलायची दे देंगे, ठीक है। इसमें हलवा बना लो क्या? हलवा नहीं, ये नारियल है, पीठा बनाऊंगी ना। हाँ। तो उसके लिए इलायची दे दिया है, ठीक है। इसमें पास नहीं है ना। और इसमें इलायची देने से इसका फ्लेवर अच्छा होगा। हाँ, अभी हमारा नारियल बन गया है, बोल दो। हाँ, अभी हमारा गाइस नारियल बन गया है। अभी हम पीठा बनाएंगे। हाँ, ठीक है। कैसा हुआ बोलो, कैसा हुआ पूछो तो सबको। कैसे हुआ पूछो तो। अच्छा हुआ। লাড়ুৰ গুড়াখিনিতো প্ৰায় মই মিক্সিতেই খুন্দিছিলোঁ, কিন্তু যিহেতু পিঠাৰ গুড়াখিনি ঢেঁকীত খুন্দিব লাগিব, সেয়ে ৰাতিপুৱাৰ পৰা ৰখি ৰখি একেবাৰে গধূলিহে আমি চান্স পাইছোঁ খুন্দিবৰ কাৰণে, কাৰণ যিহেতু সকলোৱে গুড়া খুন্দিছে, চবকে ৰখোতে ৰখোতে এনেকৈ আমাৰ গধূলিয়ে হৈ গৈছে প্ৰায়। আৰু এইপিনে মায়ে ঢেঁকী দিছে আৰু মই গুড়াখিনি চালিছোঁ। অসমীয়াৰ পৰম্পৰা নাজানিলে আৰু হ'ব জানো। গতিকে পিঠা বনোৱাৰ গোটেইখিনি পদ্ধতিয়ে মই জানো, গুড়া খুন্দাৰ পৰা পিঠা বনোৱালৈকে গোটেইখিনিয়ে পাৰোঁ বাৰু। এতিয়া সৰুতে বাৰু, যেতিয়া সৰু আছিলোঁ মা বনাইছিলে, কিন্তু এতিয়া যিহেতু লাহে লাহে নোৱাৰা হৈছে তেনেকৈ, ময়ে বনোৱা ষ্টাৰ্ট কৰিছোঁ। আৰু এইপিনে এয়া প্ৰথমখন পিঠা উঠিছে, আৰু প্ৰথমখন পিঠা যিহেতু অগ্নিদেৱতাক দিব লাগে, সেইকাৰণে মই প্ৰথমখন পিঠা জুইত দি দিছোঁ। আৰু পিঠাখিনি বাৰু চাউলখিনি ভালেই আছিলে, আঠা আছিলে। আঠা থকা চাউল হ'লে পিঠাখিনি বনায়ো ভাল লাগে। পিঠা গোটেইখিনি আমাৰ সম্পূৰ্ণ নহ'ল বাৰু দেই। নাৰিকল আনিছিলে 3টা নাৰিকল, আৰু মায়ে ভাবিছিলে ওচৰৰ দোকানখনত গৈ পেলাই তিল আনিম, কিন্তু দোকানখন বন্ধ থকাৰ কাৰণে তিলো অনা নহ'ল, আৰু আমাৰ বেছি পিঠা পোৰাও নহ'ল। अभी हमारा पिठा इस डन, नारियल हो चुका है ख़त्म। अभी हम लेंगे थोड़ा सा ब्रेक, है ना।
আৰু এইপিনে আকৌ দুটা নাৰিকল এনেকৈ মিক্সিত পিচি লৈছোঁ যিহেতু নাৰিকল শেষ হৈ গৈছিলে আৰু পিছদিনা মোৰ অফিচ আছে মই বনাব টাইম নাপাম সেইকাৰণে ভাবিছোঁ যিমানখিনি পাৰোঁ আজিয়ে মই বনাই মেলি আজৰি হৈ লওঁ ইলাইচি দি দিম ফৰ দ্য বেটাৰ ফ্লেভাৰ ঠাণ্ডা হ'লে এইটো ধুনীয়া গোল হৈ যাব কেইটামান লাড্ডু মই বনাই দিলোঁ তাৰ পৰাই পিঠা বনোৱা নাৰিকলখিনিৰ পৰাই মই ভাবিছিলোঁ যে বেয়া হ'ব কিন্তু ইমান বেয়া হোৱা নাই লাইক চলি যায় আই এম ছ' স্মাৰ্ট মই চব জানো এইটো ইলাইচিৰ বাকলি মই একচুৱেলি গুচাব পাহৰি থাকিলোঁ বাদ দে আৰু যোনে খাই গুচাই ল'ব কেনেকুৱা হৈছে ৰাইচ পিঠাকেইখন পাৰিছোনে বাৰু মই জ্বলি যাইছে উৰুকাৰ শুভেচ্ছা জনাইছোঁ সকলোকে আৰু আজি মই অফিচ গৈছিলোঁ এতিয়া আহি আছোঁ প্ৰায় 4টা বাজি গৈছে এতিয়া ঘৰত যাম গৈ পেলাই মোৰ ঢেৰ কাম আছে মানে যোৱাকালি পিঠা বনোৱা শেষ হোৱা নাই তো আজি পিঠা লাৰু বহুত কিবা কিবি বনাব আছে গৈ পেলাই মই বনাম আৰু এইপিনে অফিচৰ পৰা আহি লৰালৰিকৈ মই তিল ভাজিব লৈছোঁ আৰু মাক কৈছোঁ যে ভাত অলপমান ভাজি দিয়া কিয়নো মোৰ ভোক লাগিছে আজি অফিচত টিফিন খাইছোঁ যদিও তেনেকৈ খোৱা নাই ঘূৰাই আনিছোঁ যাৰ কাৰণে নেকি মই অলপ গালি খালোঁ কিয়নো বিহুৰ বতৰ পিঠা পনা সকলোৱে লৈ গৈছে এইবিলাক খাই মেলি ভোক নলগা হৈ থাকিলে সেইকাৰণে টিফিনটো তেনেকৈ খোৱা নাই আৰু এতিয়া মোৰ ভোক লাগি আছে যোৱাকালি যিহেতু গোটেইখিনি নাৰিকলৰ পিঠা বনাই মেলি মই শেষ কৰিছোঁ আজি সেইকাৰণে অকল তিলৰ পিঠা অলপমান বাকী আছিলে বেছি নাই বাৰু কাৰণ নাৰিকল এইবাৰ আমাৰ নাৰিকলৰ পিঠা অলপ বেছি হৈছে আৰু তিলৰ পিঠা ইমান বেছি হোৱা নাই যিহেতু তিলটো অনা নাছিলে সেইকাৰণে মায়ে আজি আনি পেলাই ৰ'দত শুকুৱাই পেলাই থৈ দিছিলে আৰু মই আহি পেলাই ধুনীয়াকৈ কৰি পেলাই এইখিনি বনাই মেলি আজৰি হৈছোঁ আৰু এইখন পিঠা মায়ে বনাব লৈছে দেই জমনি হ'ল মানে আজিকালিতো মায়ে বহুত বছৰ হ'ল পিঠা বনোৱা তেনেকুৱাকৈ নায়েই চিৰিয়েলি মই কণ্টিনিউ 4-5 বছৰৰ পৰা ময়ে পিঠা বনাই আছোঁ ৰেডি বাৰু কৰি দিয়ে কিন্তু বনোৱা অভ্যাস নাই বহুত বছৰ বনোৱা নাই যিহেতু মই ভাবিলোঁ চাগে পাহৰিয়ে গৈছে নেকি বনোৱা সেইকাৰণে ক'লোঁ যে ট্ৰাই এটা কৰি চোৱাচোন পাৰা নে নোৱাৰা কিন্তু পাৰিছে দেই আৰু এইপিনে চাওকচোন আমি 4জনীয়ে মিলি গুড়া লাড়ু বনাই আছোঁ এইখিনি আমাৰ নহয় আচলতে খুৰীমাৰ হয় খুৰীমাই অকলে বান্ধিব পৰা নাই সেইকাৰণে আমি গোটেইকেইজনীয়ে মিলি পেলাই গুড়াৰ লাড়ুখিনি বনাই দিলোঁ তাইক আৰু বছৰটোৰ পৰা বছৰটোলৈকে আমাৰ প্ৰত্যেকজন অসমীয়াৰ বাবে আজি উৰুকাৰ দিনটো কিমান বেছি স্পেচিয়েল হয় আমি সকলোৱে নিশ্চয় গম পাওঁ আৰু ইপিনে আহি আমিও খাব বহিছোঁ বেছিভাগ মানুহ অৱশ্যে খাই বৈ ঘৰলৈ গৈছে আমাৰ অলপ দেৰি হ'ল যি কি নহওক এই সাঁজ ভাতৰ আৱেগটো অলপ সুকীয়া হয় আৰু খানাত আছিলে মাছ মটন দালি আৰু লগতে চব্জি চ' আমি খাই বৈ এতিয়া আহি আছোঁ ৰাইচ ঠাণ্ডা লাগিছে কিন্তু আমি জুই নোপোৱালোঁ তাতে কিয়নো আমি খাই বৈ ডাইৰেক্ট ঘৰত গৈ শুই দিম আৰু মই মটন 2 বাতি খাই আহিছোঁ ৰাইচ কাকো নক'ব দেই মই আপোনালোক বিশ্বাস কৰি গৈছোঁ মানে কথাটো হ'ল যে মায়ে নাখায় মটন তো মই মাৰি দিছোঁ আৰু চাঞ্চতে ডান্স পাই খাই বৈ আহিলোঁ ৰাইচ আৰু এতিয়া ধুনীয়াকৈ শুই থাকিম খাই বাৰু বেয়া নালাগিল কিন্তু মাছখিনি অলপ নিমখ হৈছে যাৰ কাৰণে মায়ে খাব নোৱাৰিলে কাৰণ মায়ে মটন নাখায় যাৰ যিটো বাতি মই খাই দিছোঁ বাই দ্য ৱে মই 2টা বাতি খাইছোঁ দেই মটনৰ এইটো কথা লিক হ'ব নালাগে কিন্তু দেই ঠিক যাতে নহয় তো ভিডিঅ'টো এতিয়ালৈকে চাই যদি ভাল লাগিছে লাইক এটা কৰি দিব আৰু নতুন বছৰ বুলি